আমি দেউল চাব আহিছোঁ ভণ্টিৰ ল'ৰাটো সেইটো তাক লৈ আহিছোঁ পাপা আৰু মই আৰু বৰ্তমান আমি মন্দিৰৰ ভিতৰত আৰু ৱেলকাম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি হৈছে দৌলৰ প্ৰথম দিনা আজি গন্ধ যাত্ৰা আৰু হাতত যে সকলোৰে কিবা খৰি হেন দেখা পাইছে সেইবিলাক খৰি নহয় সেইবিলাক নল বাহিৰত নল বিক্ৰী কৰি আছে মুঠা কৰি আৰু ইয়াতে এনেকৈ দি দিছে ইয়াতে এই নলখিনি থোপ কৰাৰ কাৰণ আছে ইয়াতে এটা নিয়ম আছে পিছত কৈ আছোঁ মই আপোনালোকক দেখি যাম নিয়মবিলাক আৰু এইখানে যে মঠৰ চোতাল ইয়াতে কইলা বাবাক মণিকূটৰ পৰা বাহিৰত লৈ মাজতে ডাঙৰ এখন শৰাইত ৰাখি থৈ দিছে নিয়ম আছে কিছুমান নিয়মবিলাক কৰি আছে ভকতসকলে নিয়মবিলাক কৰি আছে আৰু ইয়াতে পাপাই সৰুটোক লৈ আছে ল'ব লগা হৈছে কইলা বাবাক ইফালৰ মঠৰ চোতালৰ পৰা লৈ যোৱাৰ পিছতেই ফটকা আজি আৰম্ভ কৰি দিছে আৰু আমাৰ বৰপেটাত যিকেইখন আতচবাজীৰ ইণ্ডাষ্ট্ৰী আছে তাৰে পৰা ইয়াতে আজিৰ দিনত আতচবাজী দি দিয়ে আৰু সেইবিলাক ফুটা হৈ আছে আৰু নামবিলাক কৈ দি আছে মাইকত এই মেজিৰ জুইত কইলা বাবাক 7 পাক ঘূৰাব আৰু তাৰ পিছত জগমোহন ঘৰ বুলি কয় তাত ৰাখি দিব আৰু আজি ৰাতিটো তাতেই থাকিব আৰু অহাকালি মানে কিছুমান নিয়ম আছে কি তোমার ভয় লাগে
জানা মা ঘৰত কেনেকৈ যাবা ঘৰত আমি কেনেকৈ যাম হলি যাবা বাবাক মাহাৰ ঘৰত থৈ আহিলোঁ আৰু মাহাৰ ঘৰত মোৰ একেবাৰে ভিডিঅ' বনোৱা নহ'ল মাহাৰ ঘৰৰ ওচৰতে হয় মন্দিৰৰ গতিকে তাক তাতে থৈ আহিলোঁ আৰু আমি ঘৰত গুচি আহিলোঁ